সমাজৰ পৰিৱৰ্তনত নগৰীকৰণ বা আৰবানাইজেশ্যন হৈছে এক উল্লেখযোগ্য প্ৰক্ৰিয়া যাৰ জৰিয়তে আমাৰ দেশৰ সমাজৰ বেলেগ বেলেগ ক্ষেত্ৰত অৰ্থনৈতিক, ৰাজনৈতিক, সামাজিক, সাংস্কৃতিক আদি বিভিন্ন ক্ষেত্ৰত পৰিৱৰ্তন হোৱা দেখা যায়। এই পৰিৱৰ্তনসমূহৰ লগত নগৰীকৰণৰ ওতঃপ্ৰোত সম্পৰ্ক আছে। সাধাৰণতে গাঁৱৰ পৰা এখন অঞ্চল যেতিয়াই নগৰীয়া সা-সুবিধা উপলব্ধ হৈ একোটা নগৰীয়া ব্যৱস্থালৈ উন্নত হয় তাকে কোৱা হয় নগৰীকৰণ বা আৰবানাইজেশ্যন। আৰবানাইজেশ্যনৰ যদি আৰম্ভণিটো আমি চাওঁ তেতিয়াহ'লে স্বাধীন ভাৰতৰ পৰৱৰ্তী কালত ভাৰত চৰকাৰে যি ধৰণৰ উদ্যোগ ব্যৱস্থাৰ উন্নয়নৰ বাবে ব্যৱস্থা হাতত লৈছে তাৰ ফলশ্ৰুতিত নগৰীয়া সমাজ ব্যৱস্থাৰ উন্নয়ন হৈছে বুলি ক'ব পাৰি। কিয়নো একোটা উদ্যোগক কেন্দ্ৰ কৰি তাৰ আনুষংগিক যি ধৰণৰ সা-সুবিধা, যি ধৰণৰ একোটা ব্যৱস্থা গঢ় লৈ উঠে সেই ব্যৱস্থাটোৰ ফলতেই একোটা এলেকা নগৰীয়া এলেকালৈ পৰিৱৰ্তন। নগৰীয়া সমাজ বৃদ্ধি হোৱাৰ বাবে পূৰ্বৰ জাতি ব্যৱস্থাৰ যি শিথিলতা, সেই শিথিলতাৰ পৰিমাণ আজিৰ তাৰিখত বহুখিনি কমি আহিছে। তাৰ পৰিৱৰ্তে মানুহৰ ব্যক্তিবাদী আদৰ্শ, যুক্তিযুক্ত চিন্তাধাৰা আদিৰ জৰিয়তে মানুহ পৰিচালিত হয়। একোটা উদ্যোগত কাম কৰিবলৈ বেলেগ বেলেগ ধৰণৰ বেলেগ বেলেগ এলেকাৰ পৰা মানুহ আহি একোখন ঠাইত গোট হৈ জনসংখ্যা গঠন কৰে। তাৰ ফলত ঠাইডোখৰৰ নগৰৰ সংখ্যা বৃদ্ধি পায়। তাৰোপৰি এই বিভিন্ন ধৰণৰ বেলেগ বেলেগ বেকগ্ৰাউণ্ডৰ পৰা অহা মানুহৰ কালচাৰ জৰিয়তে এটা সংমিশ্ৰিত সংস্কৃতি নগৰীয়া সমাজত দেখা যায়। বিশেষকৈ মন কৰিব লাগিব যে পূৰ্বৰ যি গ্ৰাম্য প্ৰধান যুটীয়া পৰিয়াল আছিল ভাৰতবৰ্ষীয় সমাজত, নগৰীয়া জনসংখ্যা বৃদ্ধি হোৱাৰ বাবে এনে এলেকাত বৰ্তমান একক পৰিয়ালৰ সৃষ্টি হোৱা দেখা গৈছে। এই বেলেগ বেলেগ ধৰণৰ নগৰীয়া সমাজৰ পৰিৱৰ্তনক আমি উল্লেখ কৰিব পাৰোঁ।